দুখীয়া মানুহে পাব লাগে আৰু অৰুণোদয় আঁচনিটো লাহে লাহে ডাঙৰ হৈ গৈ থাকিব লাগে। প্ৰথমতে 830 টকাৰ পৰা, বাবা ঠিক কৈছো না? তোৰতো ঘৰেই নাই, তোৰ ঘৰ নাই, মই তাতেই গলি, তই শালবাৰীত তোৰ না। এই কোন আছে ইয়াক এটা, ই শালবাৰীত থাকে, তাৰ ঘৰ নাই, এটা ঘৰ তাক দিব লাগিব। প্ৰমোদ বড়োকো মাত দিছে সি, ঠিক আছে। সি অলপ ৰাতিপুৱাই ভাল জেগাত গৈ আহিছে। হ'ব হ'ব, তই ঘৰ পাবি, মনে মনে থাক। ৰখ, তই এতিয়া বাবা এই কৈ থাকিলে ঘৰ নহ'ব কি, তেতিয়া মনে মনে থাক, তই মোৰ তাতে গাড়ীত বহি থাক। এতিয়া আমি যেতিয়া চৰকাৰে দায়িত্ব ললো, দায়িত্ব লোৱাৰ পিছত 830 টকাৰ পৰা আমি অৰুণোদয়টো 1000 কৰিলো। অহা এপ্ৰিলত অৰুণোদয়ৰ মূল্য আৰু বাঢ়িব। তাৰমানে প্ৰত্যেক বছৰে বছৰে আমি অৰুণোদয় বাঢ়াই বাঢ়াই গৈ থাকিম। কিন্তু আমাৰ বহুত মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই। ডিচেম্বৰ মাহত আমি আপোনালোকৰ ওচৰত আকৌ ফৰ্ম বিলাম আৰু ভবানীপুৰ সমষ্টিত মই আৰু 7000 পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। অলৰেডি 16000 পাই আছে। 16000ৰ লগত আৰু 7000 আমি যুক্ত কৰি দিম, যাতে আপোনালোকে প্ৰত্যেকটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। এতিয়া আপোনালোকে চিন্তা কৰক, যদি ফণী তালুকদাৰ UDF-ত থাকিলহেঁতেন, এইবিলাক কাম মই কৰিব পাৰিলোহেঁতেন নেকি? আপোনালোকে কওকচোন, হ'লহেঁতেন নেকি? কাৰণ UDF-ৰ মতে যায়। বদৰুদ্দিন আজমলেতো অসমৰ কথা চিন্তাই নকৰে, কিবা আৰৱ মক্কা এইবিলাকেহে চিন্তা কৰি থাকে, তেওঁতো অসমৰ কাৰণে সময়ে নাই। গতিকে আমি এই যে ফণী তালুকদাৰ বিজেপিত আহিল, আপোনালোকে ভাবক যে এই কামবিলাক তাৰ কাৰণে আজি সম্ভৱ হ'ল আৰু এটা এটাকৈ এই কামবিলাক এতিয়া আমি আগুৱাই লৈ গৈ থাকিম। এতিয়া আপোনালোকে মোক আশীৰ্বাদ কৰিব, প্ৰমোদ বড়োক আশীৰ্বাদ কৰিব, ফণী তালুকদাৰক আশীৰ্বাদ কৰিব, যাতে আমি হ'ব দে, তাক ফূৰ্তি কৰি থাকিব দে, ইমান ধৰিব নালাগে, অলপ বেচেৰা ফূৰ্তি কৰি আছে, থাকক আৰু। ইলেকশ্যনে ফূৰ্তি, হয়নে নহয়? ইলেকশ্যন মানে ফূৰ্তি। আমি সকলোৱে মিলি এই গোটেই অঞ্চলৰ কামখিনি আমি ধুনীয়াকৈ আগুৱাই লৈ গৈ থাকিম। এতিয়া ৰাইজে দুটা কথা মোক কওক আপোনালোকে, যে সকলোৱে এতিয়া বুজি পালেতো পদুমত ভোট দিব লাগিব? বুজি পালে নে নাই? চবে দিবতো? একদম ধুনীয়াকৈ আপোনালোকে আমাৰ আগত কি হৈছিল, কি হোৱা নাই, আগত আমি কি পাৰ্টি আছিলো, এই কথাবিলাক ধুনীয়াকৈ পাহৰি আমি সকলোৱে পদুমৰ চিনত ভোট দি আমি উন্নয়নৰ বাবে কাম কৰিব লাগিব। কালি পৰহি কেইদিনমান আগতে মই তামোলপুৰত আছিলো, তাৰপিছত মই যোৱাকালি গোসাইগাঁৱত আছিলো। এটা কথা আপোনালোকক কম, যে মানুহে কয় ইমানবিলাক কাম হ'বনে? কাম সব হয় যদি দেশত শান্তি থাকে। আগত কিয় কাম হোৱা নাছিল? দেশত শান্তি নাথাকিলে দেশত কাম নহয়। এতিয়া আমি এই কামবিলাক আপোনালোকক কিয় কৰিব পাৰো? কাৰণ আজি দেশত শান্তি আহিলে। আজি বড়ো ভূমিত আপোনালোকে চিন্তা কৰক, যে আপসু আৰু ভাৰত চৰকাৰে যেতিয়াৰ পৰাই চুক্তি স্বাক্ষৰ কৰিলে, আমাৰ বড়ো ভূমিত সম্পূৰ্ণ শান্তি আহিলে। মাজতে অকণমান LNFB ল'ৰাবিলাক আকৌ জংগলত গৈছিল, মই বুজাই বঢ়াই তেওঁলোকক লৈ আহিলো যে আৰু বন্দুক তন্দুক নালাগে, বাবাহঁত ঘৰলৈকে আহ। আকৌ মাজতে আৰু কেইজনমান গৈছিলে, মই তেওঁলোককো বুজাই বঢ়াই লৈ আহিলো। আমাৰ NDFB ল'ৰাবিলাকৰো সংস্থাপনৰ কাম এতিয়া আমি হাতত লৈছো, সকলোকে আমি সংস্থাপনৰ ব্যৱস্থা কৰি দিম। যেতিয়া দেশত শান্তি আহে, শান্তি থাকে, দেশত উন্নতি হ'বই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ অসমত আৰু গোটেই দেশত শান্তি আহিছে, আৰু তাৰ কাৰণে আজি উন্নয়নৰ এটা নতুন দিগন্ত আৰম্ভ হৈছে। মই আপোনালোকক অনুৰোধ কৰিম যে আমি যাতে শান্তিৰ পৰিৱেশটো ধৰি ৰাখো। ঘৰত বোৱাৰী আহে নহয়, আহেনে নাই বিয়া হৈ? আহেনে নাই? এতে আহেনে নাই বোৱাৰী?
বিয়া হৈ বোৱাৰী আহে নে যায়? আমাৰ অসমত বোৱাৰী আহে আৰু মেঘালয়ত বোৱাৰী নাহে, ল'ৰাটোহে শহুৰৰ ঘৰত গুচি যায়। বুজি পালে না? আমাৰ ইয়াত বোৱাৰী আহে নে নাই? আৰু একবাৰ যেতিয়া বোৱাৰী আহে আমি মনত ভাবো যে এই বোৱাৰী আৰু ঘৰৰ পৰা যাতে ওলাই নাযায়, ঘৰৰ লক্ষী হৈ সদায় যাতে থাকি যায়, হয়নে? তেনেকে আমাৰ যি বড়োলেণ্ডত এতিয়া শান্তি আহিছে, তাকো আমি ঘৰৰ বোৱাৰীৰ দৰে ধৰি ৰাখিব লাগিব আৰু যাতে ওলাই যাব নোৱাৰে, ঘৰৰ বোৱাৰী যাতে ঘৰতে থাকিব পাৰে। বুজিলে নে? আৰু সেই ধৰণে আজি আমি সকলোৱে মিলি কাম কৰিছো আৰু আপোনালোকৰ আশীৰ্বাদত আমি নিশ্চয় সফল হ'ম। এতিয়া মই লাষ্ট এটা আপোনালোকক প্ৰশ্ন কৰিম। কোভিডটো হ'ল, দুটা কোভিডত আমাৰ বহুত ক্ষতি হ'ল। আপোনালোকে ভেকচিন লৈছে নে নাই? আচ্ছা, কোনে কোনে ভেকচিন লোৱা নাই হাত দাঙকচোন। নোলোৱা কেইটাই নহয়, নোলোৱা কেইটাই। কোনে কোনে ভেকচিন লোৱা নাই এতিয়াও? এটা দুটা। আচ্ছা, আপোনালোকক মই এটা অনুৰোধ কৰিম, ভোটটো যাকে দিব দিব আৰু এই ভোটৰ কথা মই নাপাতো এতিয়া, কিন্তু ভেকচিনটো কিন্তু চবেই ল'ব। কাৰণ তৃতীয়বাৰ যদি অসমত কোভিড আহে, আমাৰ আৰু এবাৰ যদি স্কুল কলেজ বন্ধ হয়, আমাৰ সমাজখন চেজ হৈ যাব। ৰিক্সা চলোৱা, ঠেলা চলোৱা, অটো চলোৱা, ক্ষুদ্ৰ ব্যৱসায়ী, কোভিড আহিলে আটাইতকৈ ক্ষতি তেওঁলোকৰ হয়। সেইকাৰণে ৰাইজ, মই আপোনালোকক অনুৰোধ কৰিম যে যিসকলে কোভিডৰ ভেকচিন লোৱা নাই, আজিৰ পৰা যাতে আপোনালোকে গৈ কোভিডৰ ভেকচিনটো যাতে লোৱাৰ ব্যৱস্থা কৰে। হ'ব না? এইখিনি কৰিব পাৰিবনে নাই? হ'ব? আৰু যিসকলে প্ৰথম ভেকচিনটো লৈ দ্বিতীয় ভেকচিন ল'ব পাহৰিলে, বোলে এতিয়া কোভিড শেষ হৈছে দ্বিতীয় ভেকচিন নলওঁ, আপোনালোকে এইটো কাম নকৰিব। যোৱাবাৰো এপ্ৰিল মাহলৈকে আমি ভাবিছিলোঁ যে কোভিড আৰু নাহে বুলি। পূজা ভালে ভালে হ'ল, ইলেকশ্যন ভালে ভালে হ'ল, আমি ভাবিলোঁ কোভিড নাহে। বিহুৰ সময়ত আকৌ কোভিড ঘূৰি আহিলে। সেইকাৰণে যিসকলে প্ৰথম পালি ভেকচিন ল'লে তেওঁলোকে